সংগীতৰ মাজেদি জীৱনটো পাৰ হ'লো আমাৰ গায়কৰ বাপী আটাই ভাইটি গীতবিলাক শুনিছোঁ জুবিন মোৰ বন্ধু আছিলে মই তাৰ লগত দুৰাতি এদিন আছিলোঁ আৰু আমি আহ্বান জনাম জুবিনৰ গীতবিলাক বিকৃত নকৰিব অকল যে অনুৰাগী জয় জুবিন দা ক'লেই যে জুবিন অনুৰাগী হ'ব এনেকুৱা কথা নহয় জুবিন সকলোৰে হৃদয়ত আছে জুবিন আমাৰ থাকিব আছিল আৰু অনাগত দিনত আমি জুবিনক জীয়াই ৰাখিব লাগিব গতিকে মোৰ আমাৰ স্থানীয় ভাইসকল আমাৰ গাঁও মানে মহানগৰ গাঁও মানে সকলোৰে গাঁও একেই ইহঁতে মোক কৈ আছে যে গীত এটা গাব লাগিব এই বিহুৰ দিনত মোৰ গীতবিলাক ৰাইজে ইমান ভাল নাপায় বুলি মই ভাবোঁ কাৰণ বিহুৰ দিনত বিহু আৰু আমাৰ চৰকাৰ ভূপেন হাজৰিকা ককাই গৈ কৈ থৈ গৈছে বহাগ মাথো এটি নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ু ৰেখা গণজীৱনৰ ৰেখা গতিকে অসমীয়া জাতিয়ে যেতিয়ালৈকে বিহু পাতি থাকিব তেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব আৰু নানা জাতি বৰ্ণেৰে পৰিপূৰ্ণ বৰ্ণাঢ্য অসমত আমি আটাই অসমীয়া আমি ইয়াত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী যেনেদৰে আহোম ৰাজ্যত এই মহানগৰত থকা হাজৰিকা শইকীয়া বৰা সকলো আহোম ৰাজ্যত বসবাস কৰা একোজন আহোমৰ পৰিণামী ১৭বাৰকে মোগলক পৰাজিত কৰা সেই দেশৰ আমি পৰিণামী গতিকে আমাৰ অসমীয়া আজি জীয়া জাতি বৰ্তমান হৈ আছে অনাগত দিনত আমাৰ অসম তথা অসমীয়াৰ অস্তিত্বৰ সময়ত আমি সকলো আগবাঢ়ি যাব লাগিব গতিকে সৰু গীতৰ কলি এটাই মোৰ ইমান ধুনীয়া অনুষ্ঠান এটা চলি আছে গতিকে এটা সৰু গীতৰ কলি গাম বুলি ভাবিছোঁ সুখিত নিষ্পেষিত পদজনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান মই গাম মানুহৰ গান শান্তিৰ কঢ়িয়াবা মহাবিপ্লৱৰ নিশানুৰাই মোক চিঠিয়াখি শত শত জনৰ বাবে চিৰসুন্দৰক মই নমাম চিৰসুন্দৰক মই নমাম জনতাৰ দুৱাৰে দুৱাৰে সুখিত নিষ্পেষিত মই গাম মানুহৰ গান মই গাম মানুহৰ গান শান্তিৰ কঢ়িয়াবা মহাবিপ্লৱৰ নিশানুৰাই মুক্তি শত শত জনৰ বাবে চিৰসুন্দৰক মই নমাম চিৰসুন্দৰক মই নমাম জনতাৰ দুৱাৰে দুৱাৰে সমভাগী হৈ সমূহৰ বাবে সমূহে থাকিব পাৰে যে জীয়াই সমূহে থাকিব পাৰে যে জীয়াই মহাবিপ্লৱৰ নিশানুৰাই মুক্তি প্ৰয়াসী পথ জনৰ বাবে চিৰসুন্দৰক মই নমাম চিৰসুন্দৰক মই নমাম আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হেৰাই গৈছে অসমীয়া জাতিৰ স্পন্দন জুবিন গাৰ্গ যেতিয়া জীয়াই আছিলে তেতিয়া জুবিন গাৰ্গক ইমান চিনি পোৱা নাছিলে মৃত্যুৰ পাছত বহুত মানুহে চিনি পাইছে লাখ লাখ মানুহ ওলাই আহিছে
জুবিন গাৰ্গে যদি জানিলেহেঁতেন তেওঁ কিন্তু নিজৰ জীৱনটো বচাবলৈ চেষ্টা কৰিলেহেঁতেন। গতিকে মানুহ আচলতে মৃত্যুৰ পাছতে মানুহে সজাগ লয়, তাৰ আগত কেতিয়াও কিন্তু কৃতজ্ঞ নহয়। ধন্যবাদ। সম বিহুবলীয়া ৰাইজক মোৰ আন্তৰিক অভিনন্দন, বিহুবলীয়া শুভেচ্ছা জ্ঞাপন কৰি আমি সকলো আমাৰ গাঁৱৰ সম্বন্ধীয়ে ভাই ভণ্টি ককাই ভাই কিবা যদি দুখ কৰিছোঁ কমিব, আমি এনেকুৱা ধৰণৰ গীতবিলাকেই গাওঁ। ধন্যবাদ।